গাইছ মামলাটো এনেকুৱা কি মই আছোঁ ৰাস্তাত গৈ আছোঁ হস্পিটেল ল'বলৈ কৰোণা ভেকচিন। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেৰি নকৰোঁ। আপোনালোকে লওক কৰোণা ভেকচিন আৰু সুৰক্ষিত আৰু সুস্থ থাকক। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভয় লাগি আছে বহুত, কাৰণ মোৰ লগৰবিলাকৰ নহ'ল। লগৰবিলাকৰ ভেকচিন বুকিং হ'ল বেলেগত আৰু মোৰো বেলেগত হ'ল। বেলেগত মানে মোৰ ওচৰতে দিয়ক, তেওঁ লগৰবিলাকৰ লগত নাই। মানে কেছটো এনেকুৱা কি বেজী নোলোৱা বহুত দিন হৈ গ'ল। বেজী লোৱাই নাই ময়ো, 4-5 বছৰ হ'ল নেকি বেজী নোলোৱা। সেইকাৰণে ভয় লাগি আছে। আৰু শুনিব পাইছোঁ জ্বৰ উঠে বোলে, জ্বৰ চৰ উঠিব পাৰে। তো গম নাপাওঁ জ্বৰ চৰ উঠে নুঠে। তেনেহ'লে জ্বৰ চৰ উঠিলে আপোনালোকক জনাম বাৰু কি হয়। ভিডিঅ'টো শেষলৈকে চাই যাওক। এই ভেকচিন ল'ব যাওঁ। আহক ভেকচিন ল'ব যাওঁ। কৰোণাৰ পৰা বাচি থাকোঁ, ভেকচিন ল'ব যাওঁ। বঢ়িয়া, আমি আহি পাই গ'লোঁ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ হাবি বৰঙাবাৰী। আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। আমি নহয়, মই অকলে আহি আছোঁ। আপোনালোকক দেখাম। ইয়াত লাইন পাতিব লাগিব। লাইন পাতিব মেইন গেটৰ দি নহয়, ইফালে লাইন পাতিম। মেইন গেটখন এবাৰ দেখাই দিছোঁ, ইফালে সোমাই যায় আৰু মই ইফালে লাইন পাতিম ছাইডত। এয়া লাইন পাতি আছোঁ। লাইন পাতি লৈ আপোনালোকক দেখা পাইছোঁ। মই ভিতৰত যাম এতিয়া। ভিতৰত মই ডক্টৰৰ ৰুমত, ইফালে ডক্টৰ ছাৰ আছে। মই ৰখি আছোঁ বৰ্তমান। আৰু এইফালে নাৰ্ছ বাইদেৱে বেজী দি আছে আৰু ফোন অহাৰ কাৰণে ৰখি আছে। ইয়াৰ পিছত মই নেক্সট বেজী ল'ম। মই আপোনালোকক চাই লওক। এয়া মোৰ পালা কৃষ্ণ দিলে সানি দিলে। হ'লে লগতে হয়, টেনশ্যন খাব নালাগে, ভয় নালাগে। হৈ গ'ল মোৰ বেজী লোৱা। এতিয়া এবাৰ বাহিৰলৈ যাওঁ। বাহিৰত অলপ বহিব দিছে মানুহবিলাক, বেজী লৈ অলপ বহি আছে ইয়াত। বেজী লৈ হৈ গ'ল। এতিয়া মই অলপ বহিলোঁ। এতিয়া মই ঘৰলৈ যাওঁ। লৈ হ'ল দিয়ক ভেকচিন। বৰ্তমান ঘৰত আহি আছোঁ। হাতখন অলপ বিষাই আছে। ভেকচিন দিলে ইমান নিবিষায়, টেনশ্যন ল'ব নালাগে। কিন্তু ভেকচিনটো লোৱাটো কৰ্তব্য, যিহেতু ল'ব, অলপ বিষালেও ল'ব হাতখন। কিন্তু জ্বৰ উঠে নেকি ক'ব নোৱাৰোঁ। জ্বৰ উঠিলে আপোনালোকক জনাই দিম নেক্সট ভিডিঅ'ত। আৰু আপোনালোকেও ঘৰতে থাকক, মাস্ক পৰিধান কৰক আৰু সঘনাই হাত পাত ধুই থাকক। আৰু এটা কথা, যদি মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে আপোনালোকে নতুন ভিডিঅ'বিলাক পাই থাকিব। ধন্যবাদ।